হয়, কাইলৈ সৰু সজাত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন কৰিব লাগিব এই নিৰ্দেশনা। সৰু সজাত সংবাদ মেল সম্বোধন কৰে মহানগৰ জিলা আয়ুক্ত আৰু ট্ৰেফিক ডিচিপি ইয়ে সংবাদ মেলত কোৱা মতে বিমানবন্দৰৰ পৰা কাহিলীপাৰাৰ ঘৰলৈ অনা হ'ব নৰসৰ দেহ। কাহিলীপাৰাৰ বাসগৃহলৈ অনুগৰাকীসকলক নাযাবলৈ আহ্বান জিলা আয়ুক্তৰ। তাত জুবিনৰ সৈতে কেৱল পৰিয়ালৰ লোকসকল থাকিব বুলি উল্লেখ কৰে। অসমীয়া কেতিয়াও পাহৰিব নোৱাৰা স্মৃতি উপহাৰ দি চিৰদিনলৈ বিদায় মাগিলে জুবিনে। আজি দিশহাৰা হৈ পৰিছে জুবিনৰ অনুৰাগী। শেষবাৰলৈ এবাৰ সকলোৰে মৰমৰ জুবিনক চাবলৈ অপেক্ষা কৰি আছে সকলোৱে। আজি ছিংগাপুৰত সম্পন্ন হৈছে জুবিনৰ মৰণোত্তৰ পৰীক্ষা। ইয়াৰ পাছতে তেওঁৰ নশ্বৰ দেহ ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত সংগী দল শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ, যাৰ হাতত অৰ্পণ কৰা হয়। জানিব পৰা মতে ছিংগাপুৰৰ পৰা ভাৰত অভিমুখে ৰাওনা হৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহ। এয়াৰ ইণ্ডিয়াৰ বিমান ৰাওনা দিল্লী অভিমুখে এয়াৰবাছ A321-251NX-ত আহিছে জুবিনৰ গাৰ্গৰ নশ্বৰ দেহ। নিশা প্ৰায় 12 বজাত দিল্লীত অৱতৰণ কৰিব বিমানখনে। তাৰ পিছতে দিল্লী পোৱাৰ 1 ঘণ্টাৰ ভিতৰত তেওঁৰ পাৰ্থিৱ শৰীৰৰ বিশেষ বিমানৰ জৰিয়তে অসমলৈ অনা হ'ব। সেই সন্দৰ্ভত সৰু সজাত সংবাদ মেল সম্বোধন কৰে মহানগৰ জিলা আয়ুক্ত আৰু ট্ৰেফিক ডিচিপিয়ে। সংবাদ মেলত কোৱা মতে বিমানবন্দৰৰ পৰা কাহিলীপাৰাৰ ঘৰলৈ অনা হ'ব নশ্বৰ দেহ। কাহিলীপাৰাৰ বাসগৃহলৈ অনুগৰাকীসকলক নাযাবলৈ আহ্বান জিলা আয়ুক্তৰ। তাত জুবিনৰ সৈতে কেৱল পৰিয়ালৰ লোকসকলক থাকিবলৈ উল্লেখ কৰে। তাৰ পিছতে সৰু সজালৈ নিয়া হ'ব জুবিনৰ গাৰ্গৰ নশ্বৰ দেহ। সৰু সজাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সৰু সজাত প্ৰৱেশ কৰিব নোৱাৰিব কোনো যান-বাহন। সকলো অনুৰাগীক আইন শৃংখলা মানি চলিবলৈ আহ্বান জনায়। ৰংমন ট্ৰেকাত বাহনৰ পৰা নামিব পাৰিব। সকলো অনুৰাগী 1 নম্বৰ গেটেৰে প্ৰৱেশ কৰিব লাগিব। 1C-ৰে জৰুৰীকালীন বাহনসমূহ যাব পাৰিব। ছাৰ্ভিচ ট্ৰেকত বাহনৰ চলাচল বন্ধ ৰখা হ'ব। লক্ৰা, বিহুতুলি, চাইকেল ট্ৰেক, LNB পথত থাকিব পাৰ্কিংৰ ব্যৱস্থা। খানাপাৰাত কেইবাটাও পাৰ্কিংৰ স্থান নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰিও জনসাধাৰণৰ বাবে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময় কাইলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে নিৰ্ধাৰণ কৰা হৈছে। আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে আৰক্ষীক সহযোগ কৰিবলৈ আহ্বান জনাইছে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই। অসম আৰক্ষীৰ তৰফৰ পৰা ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰিছে। আৰক্ষী বিষয়াগৰাকীয়ে কৈছে যে প্ৰকৃত জুবিন অনুৰাগীয়ে উদ্ভণ্ডলি নকৰে, এসাঙাই উদ্ভণ্ডলি কৰি পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰে বুলি অভিযোগ কৰিছে বিষয়াগৰাকীয়ে। আৰক্ষীৰ আয়ুক্ত মহন্তই কয় যে জুবিনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ নামত উদ্ভণ্ডলি কৰিবলৈ দিয়া নহ'ব। জুবিনৰ অনুৰাগী হিচাপে এসাঙাই দুৰ্বৃত্তই অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। সিফালে সন্ধিয়া 9 বজাৰ পাছত কাহিলীপাৰাৰ জুবিনৰ বাসগৃহলৈ অনুৰাগীক নাযাবলৈ অনুৰোধ কৰিছে আৰক্ষীয়ে। সকলোকে আইন শৃংখলা মানি চলিবলৈ আহ্বান। আৰক্ষীয়ে মুকলি কৰিলে বিশেষ হেল্পলাইন নম্বৰ। আৰক্ষীৰ বিষয়াগৰাকীয়ে এক প্ৰকাৰ স্পষ্ট কৰি দিছে যে অসমীয়া প্ৰাণৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে উদ্ভণ্ডলি কৰিবলৈ দিয়া নহ'ব। এই ক্ষেত্ৰত সকলোকে সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে। আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে আৰক্ষীক সহযোগ কৰিবলৈ আহ্বান জনাইছে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই। অসম আৰক্ষীৰ তৰফৰ পৰা ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। আৰক্ষী বিষয়াগৰাকীয়ে কৈছে যে প্ৰকৃত জুবিন অনুৰাগীয়ে উদ্ভণ্ডলি নকৰে, এসাঙাই উদ্ভণ্ডলি কৰি পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰে বুলি অভিযোগ কৰিছে বিষয়াগৰাকীয়ে।